গাইজ আজি এটা নতুন চেলেঞ্জ লৈছোঁ ইহঁতক যে 200 টকা দিম খালি মানে ঘৰত পিন্ধা কাপোৰ পিন্ধি যাব লাগে পূজাত থলীলৈ দেখিছে এই ছোৱালীবিলাক মানিব লাগিব এইবাৰ আহি গৈছে ঘৰত ড্ৰেছ পিন্ধি ইহঁতে পূজা থলীলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ ইয়াত নহয় অকল আৰু লৈ যাম ইহঁতক শিঙিমাৰিটো পূজা দেখুৱাম আজি মানে ফুল ঘৰৰ এটা পথ আৰু মানুহবিলাকে চাই আছে অলপ ইহঁতৰ অলপ লাজো লাগিছে আৰু তথাপি উপায় নাই আৰু দেখাই আছোঁ ইহঁতক চাই থাকিব আপোনালোকৰ ভিডিঅ'টো অলপ ধামাকা হ'ব গৈ আছে দেখিছেনে গাইজ ইমান মানুহৰ মাজতে যে সিহঁতে ওলাই আহিবলৈ লাজ কৰা নাই মানিছোঁ দেই সিহঁতক কিন্তু মই এনেকুৱা হৈছে যে সিহঁতক চেলেঞ্জ দি এতিয়া মইহে লাজ পাম সেনেকুৱা লাগি গৈছে লাজ পাম মানে পালোৱে আৰু লাজ লাজ লাগা নাই তো লাজ লাগা নাই পূজা চাব কালি অষ্টমী দশমী কালি দশমী আমাক পইচা লাগে 200 টকা পাম এইবিলাক 200 টকাৰ কাৰণে ইহঁতে আহি গৈছে ঘৰত পিন্ধা কাপোৰ পিন্ধি আজি পূজা চলিছ গাইজ তাই চেণ্ডেলযোৰ এক চাইড নাই আপোনালোকক দেখাব পালে ভাল আছিল পইচাটো দেখাই দিম বাৰ দেখাই দিম পূজা চেণ্ডেল একবাৰ দেখাই দিম গাইজ হা চেণ্ডেল একবাৰ দেখাই দিম চেণ্ডেলযোৰ তাই কি আধা নাই এক চাইডটো নাই সেইযোৰ পিন্ধি এটা আহি গৈছে এতিয়া পূজা এনেকুৱা নহয় যে চিঙিছে চিঙাও নাই মানে হৈ গৈছে সৰু চেণ্ডেল দেখিছে আপোনালোকে ইহঁতক মানিব লাগিব এতিয়া লৈ গৈ আছোঁ শিঙিমাৰি পূজাত বলক তাতে কি কৰে অঁ মানিব লাগিব তহঁতক ব'ল 200 টকা দিম জল ৰাতি আহিছোঁ ছোৱালীকেইটাক মানে 200 টকা লাগে 200 টকা লাগে মানে ঘৰ ড্ৰেছত আহিব ইহঁতে স্পাইৰেল বটলটো নাপায় ঘৰত ড্ৰেছ পিন্ধি আহিছে যে ইহঁতে মেকআপ নাই লগ পাই বহুত বেছি ভাল লাগিল আৰু এতিয়া ৰাতি বঢ়িয়াকৈ ভাত খাব পোৱা নাই ফাষ্ট ফুড খাই পিনে পান চান খাইছোঁ আৰু ঘৰত যে ক'ত ভাত খোৱা হ'ব আৰু ইয়াক লগ পালোঁ আৰু পেট ভৰিয়ে গ'ল বহুত ভাল লাগিল আৰু এইকেইটা চোৱাচোন ঘৰত পিন্ধা ড্ৰেছ নকমে আৰু ঘৰত পিন্ধা ড্ৰেছ পিন্ধা মানে সিহঁতক 200 টকা লাগিব আৰু কালি চেলেঞ্জ নাকি চেলেঞ্জ বাপৰে এতিয়া বোলে শিঙিমাৰিকো লৈ যাব লাগে ঘৰত শিঙিমাৰিকো যাব লাগিব তো ই এতিয়া শিঙিমাৰি ফুৰাব নিব আৰু যদি হেলমেট নিপিন্ধাকে যায় আপোনালোকে গাড়ী লৈ বাপৰে বাপ লেভেল দিছে লেভেল দিয়া নাই মানে ইহঁতক লৈ কেনেকৈ লৈ যাম নহ'লে মই লেভেল দিয়া নাই মই লেভেল চাই থাকিব আপোনালোকে ইহঁতক শিঙিমাৰিত লৈ গৈ আছোঁ শিঙিমাৰিত লৈ যাম এতিয়া আমি আহি পাই গৈছোঁ শিঙিমাৰিৰ পূজাস্থলীত যিহেতু আমাৰ আহিবত অকণমান দেৰি হৈছে এইফালে পূজাৰ মানে ফাংচনো ষ্টাৰ্ট হৈ গৈছে ইহঁতক অকণমান দেখুৱাই দিছোঁ আৰু বহুত বেছি দেৰিও নকৰোঁ কাৰণ ইহঁতে যিহেতু ঘৰত পিন্ধা ড্ৰেছেই পিন্ধি আহিছে সেইকাৰণে অকণমান দেখুৱাই দিছোঁ গাইজ পূজাৰ মাজত এনেকৈ ঘৰত পিন্ধা কাপোৰ পিন্ধি আহিবলৈ আপোনাৰ অলপমান হিম্মতো লাগিব আমাৰ ছোৱালীকেইজনীয়ে তাকে চেলেঞ্জটো একচেপ্ট কৰিছে আপোনালোকক দেখাই আছোঁ সিহঁতক চাব পাৰে আপোনালোকে এয়া দেখিছে গোটেইকেইজনীয়ে ঘৰত পিন্ধা কাপোৰ পিন্ধি এয়া পূজা চাবলৈ আহিছে মজা 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 কেনে ঘৰত পিন্ধা কাপোৰ পিন্ধি আহি পূজা চাই কেনে লাগিল মানে চেলেঞ্জ একচেপ্ট পুৰা ইহঁতে ঘৰত পিন্ধা কাপোৰ পিন্ধি আহি গৈছে এতিয়া পূজা চাবলৈ আৰু লগতে ফাংচন তাকো আকাশ বিতণ্ডাৰ ফাংচন ইহঁতে চাই আছে এনেকৈ ঘৰত পিন্ধা কাপোৰ পিন্ধি আহি বঢ়িয়া এইফালে আমাৰ বাজুবা দম আছে ৰাজু বংকৰ ছোৱালী মানিছোঁ তোমালোকক বঢ়িয়া হা